নমস্কাৰ, মোৰ নাম শ্ৰীমতী গায়ত্ৰী লহকৰ। মই শংকৰদেৱ শিশু বিদ্যা নিকেতন চিলাপথাৰৰ ৭ম শ্ৰেণীৰ ছাত্ৰী। মই আজি আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰী মূলা গাভৰুৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। আহোম যুগৰ যিকেইগৰাকী নাৰীয়ে নিজৰ সাহস আৰু ত্যাগেৰে স্বদেশ আৰু স্বজাতিৰ হকে যুঁজ দি আহোম যুগক অন্য মাত্ৰা প্ৰদান কৰিছিল, সেইকেইগৰাকী নাৰীৰ ভিতৰত মূলা গাভৰু আছিল অন্যতম। মূলা গাভৰু আছিল আমাৰ অসমৰ এগৰাকী আহোম কুঁৱৰী আৰু এগৰাকী মহিয়সী যুঁজাৰু। তেওঁৰ জন্ম হৈছিল ১৪৮৬ চনৰ অসমৰ শিৱসাগৰ জিলাৰ ৰংপুৰত। তেওঁৰ পিতৃৰ নাম আছিল চাওফা আৰু মাতৃৰ নাম চুপিম্ফা। তেওঁৰ স্বামীৰ নাম আছিল ফ্ৰান্সিছ মং বৰগোহাঁই। ১৫২৭ খ্ৰীষ্টাব্দত মুছলমান বিৰোধী যুদ্ধত তেওঁৰ স্বামীৰ মৃত্যু হয় আৰু স্বামীৰ মৃত্যুৰ পাছত ৫ বছৰ মূলা গাভৰুৱে যুদ্ধৰ প্ৰাৰম্ভিক কৌশলসমূহ আয়ত্ত কৰি লয়। পুনৰ অসমত ১৫২৮ পৰা ১৫৩২ খ্ৰীষ্টাব্দলৈ মুছলমান সেনাই ৪ পাৰকৈ আক্ৰমণ কৰিছিল। ১৫৩২ খ্ৰীষ্টাব্দত তুৰ্বকে অসম আক্ৰমণ কৰোঁতে মূলা গাভৰুৱে যুঁজ দিবলৈ গৈছিল। একেৰাহে ৪ দিন যুদ্ধ হৈছিল আৰু চতুৰ্থ দিনৰ দিনা মূলা গাভৰুৰ স্বামীৰ হত্যাকাৰী তুৰ্বক খানৰ সৈতে মুখামুখি হয়। দুয়োৰে মাজত হেংদাঙে তয়া-ময়া যুদ্ধ লাগে। তুৰ্বকৰ এজন পাঠান যোদ্ধাই অলক্ষিতে মূলা গাভৰুৰ বুকুৰ মাজত এডাল হুল মাৰিলে। মূলা গাভৰু ঢলি পৰিল। মূলা গাভৰুৰ মৃত্যু হ'ল। আমাৰ অসমৰ প্ৰত্যেকগৰাকী নাৰীৰ বাবে অদম্য সাহস আৰু প্ৰেৰণাৰ প্ৰতীক মূলা গাভৰু। স্বদেশ আৰু স্বজাতিৰ হকে প্ৰাণ দিবলৈ অকণো কুণ্ঠাবোধ নকৰা মূলা গাভৰুৰ সাহস আৰু ত্যাগৰ চানেকি আমাৰ অসমৰ প্ৰতিগৰাকী নাৰী আৰু পুৰুষৰ মনত চিৰস্মৰণীয় হৈ ৰ'ব। ধন্যবাদ।